মই ইণ্ডাষ্ট্ৰীটো আৰম্ভ কৰাৰ আগত মোক পৰিয়ালৰ মানুহে গায়েৰা দিছে মানে বহুত মানুহ আছে মই ইণ্ডাষ্ট্ৰীটো লৈ মানে লোনটো ক্ষেত্ৰতো হওক বা কিবা ক্ষেত্ৰত মোৰ নিজৰ ঘৰৰ মানুহে মানে বহুত ক্ষেত্ৰত মোক বোলে মোক এতিয়া সহায় প্ৰয়োজন হৈছে যাম বুলি কৈ মানে মোক এইটো টাইমত ঠগি দিছিলে মানে বহুত মিছা কথা কৈছিলে এবাৰ ইমানেই মুগা হৈছে মই আনৰ চুমনিৰ পৰা ডাল কাটি কাটি আনি খুৱাব লগা হৈছে মুগা বহুত বেছি ভাল হৈ গৈছিলে বহুত হৈ গৈছিলে মানে সেইকাৰণে আমাৰ গোটেই চুম গছৰ পাত খাই শেষ কৰি দিছিলে চুম গছৰ পাত নথকা হৈ গৈছিলে আৰু তাৰ পাছতে আমি কি কৰিব লগা হৈছিলে বেলেগৰ চুম গছৰ পৰা চুম ডাল কাটি আনি ধুনীয়াকৈ তলত আঁঠুৱা দি তলতে পুহিব লগা হৈছিলে এনেকুৱা সন্মুখীন হৈছিলোঁ মানে তেতিয়া কি কৰোঁ কি নকৰোঁ লাগি যায় এনেকুৱা অৱস্থা হৈ গৈছিলে মাহে প্ৰায় 3 লাখৰো অধিক টকা উপাৰ্জন কৰা লখিমপুৰৰ বাই ভনীৰ কাহিনী বিএ পাছ কৰি গুণগুণ চেতিয়া নামৰ যুৱতীগৰাকীয়ে মাক দেউতাকৰ আদৰ্শতেই আৰম্ভ কৰিছিল মুগা পালন কৰিবলৈ মই বৰ্তমান গ্ৰেজুৱেশ্যন পাছ কৰিলোঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মই ভাবিলোঁ মাহঁতৰ লগতে এনেকৈ সহায় কৰোঁ তেওঁ এতিয়া এই মুগা পালনৰে আগুৱাইছে সফলতাৰ দিশে মা দেউতাই মুগা পুহি আমাৰ 4টা ল'ৰা ছোৱালীক পঢ়ালে মুগা এতিয়া আমি যিটো পুহিবলৈ কঠীয়া আনিছিলোঁ সেই কঠীয়াটোত এটাতে 11 টকা 12 টকা 16 টকা আৰু এই বছৰত 22 টকালৈও হৈছে ঠিক তেনেকৈ 1 কেজি মুগা সূতাৰ দাম এতিয়া 25-26 হাজাৰ হৈ আছে এতিয়া আমি বাৰু মুগা সূতা ইমান বিক্ৰী নকৰোঁ ঘৰতে বোৱা হয় আমাৰ ঘৰতে ইণ্ডাষ্ট্ৰী আছে মুগাৰ কঠীয়া সূতা আৰু লেটা বিক্ৰী কৰি যুৱতীগৰাকীয়ে উপাৰ্জন কৰিছে প্ৰায় লক্ষাধিক টকা এক মাহত মুগা পুহি 2 লাখ 2.5 লাখলৈকেও পাব পাৰি উপাৰ্জন কৰিব পাৰি পাইছিলোঁ আমি তেনেকৈ পাইছোঁ গুণগুণৰ এই মুগা ফাৰ্মৰ পৰা উৎপাদন হোৱা সূতাৰে তাইৰ জ্যেষ্ঠ ভগ্নী দুলুমণি চেতিয়াই আৰম্ভ কৰিলে মুগা কাপোৰ প্ৰস্তুত কৰিবলৈ আমাৰ যিহেতুকে মই সৰুৰ পৰা দেখি আহিছোঁ আমাৰ পাট মুগা মানে এৰী নুনি চব আমি ঘৰতে প্ৰস্তুত কৰোঁ ঘৰতে প্ৰস্তুত কৰি সূতাটো আমি বেলেগক বিক্ৰী কৰিবলগীয়া হয় যিহেতু বেলেগক বিক্ৰী কৰোঁ বহুত কম দাম দিয়ে একদম দাম দিব মন নকৰে তেতিয়া মই মনলৈ আহিলে মই মানে এইবোৰ বস্তু আমি বাহিৰত বিক্ৰী নকৰি নিজে যদি কাপোৰ উৎপাদন কৰি যদি বিক্ৰী কৰিলোঁ হয় তেতিয়া হয়তো চাগে আমি বেছি মানে লাভৱান হ'ব পাৰিলোঁ হয় সেইটোকে ভাবি লৈ প্ৰথমতে আমি 2খন শালত মা আৰু মই আৰম্ভ কৰিলোঁ ঘৰতে ববৰ কাৰণে এতিয়া ড্ৰাম আছে একেলগতে 20 যোৰ 25 যোৰ 30 যোৰ তেনেকৈ কাপোৰ লগাব পাৰোঁ তেওঁ এতিয়া এই ইণ্ডাষ্ট্ৰীৰ জৰিয়তে উপাৰ্জন কৰে প্ৰায় 1.5 লাখৰো অধিক টকা এখন শালৰ পৰা যদি মিনিমাম মই এনেই কমকৈ হ'লেও যদি ধৰিব যাওঁ 15,000কেও মানে 15,000কেও যদি ধৰিব যাওঁ মানে মোৰ 1 লাখৰ ওচৰা-ওচৰি হৈ যায়গৈ মুগা পালন আৰু তাঁতশালৰ জৰিয়তে এতিয়া স্বাৱলম্বী হৈছে এঙাৰখোৱা উলুবাৰীৰ 2গৰাকী বাই ভনী সঁচাই বহু যুৱক যুৱতীৰ আদৰ্শ লখিমপুৰৰ এই 2 বাই ভনী ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে